উত্তৰ ভাৰতৰ তিতা কেৰেলাৰ পুৰ দিয়া ব্যঞ্জন খুবেই জনপ্ৰিয়। প্ৰতিবেশীৰ পৰা শিকা এইবিধ ব্যঞ্জন এবাৰ নিজেই বনাই সোৱাদ ল'লোঁ। এই সোৱাদ অভূতপূৰ্ব। এটা দীঘল আকাৰৰ তিতা কেৰেলা লৈ আগ দুটা কাটি ল'লোঁ। সৰু হ'লে আপুনি 4-5টা কেৰেলাও ল'ব পাৰে। মই 4টা ভাগত কেৰেলাটো কাটি ল'লোঁ আৰু চুচখিনিও গুচাই ল'লোঁ। ভালদৰে ধুই ল'লোঁ চাফা কৰা হোৱাৰ পিছত, আৰু এখন চামুচৰ সহায়ত কেৰেলাখিনিৰ মাজৰ অংশখিনি উলিয়াই পেলালোঁ। এনেদৰে তাৰ গুটিখিনি গুচাই দিম আৰু কোমল অংশখিনি থৈ দিম, পুৰত ব্যৱহাৰ কৰিম। এয়া চাওক, গুটিখিনি গুচাই ল'লোঁ আৰু কোমল অংশখিনি থৈ দিলোঁ। এখন ষ্টিমাৰ প্লেটত কেৰেলাকেইটা লৈ 4 টুকুৰা কেৰেলা লৈ ষ্টিম হ'বলৈ দিলোঁ 10 মিনিট সময়। এইফালে কোমল অংশখিনি মিহি মিহিকৈ কুটি ল'লোঁ। 10 মিনিটৰ পিছত ভালদৰে ষ্টিম হৈ গ'ল। টুথপিক এডাল ভৰালে সহজে ভৰ খাই গ'লে আপোনাৰ কেৰেলা ভালদৰে ষ্টিম হৈ যাব। এইফালে এখন পেনত এচামুচ জিৰা, 2 চামুচ ধনিয়া, এটা কাশ্মীৰী ৰেড চিলি আৰু 1 চামুচ চফ গুটি 4 মিনিট কম জুইত ৰ'ষ্ট কৰি ল'লোঁ। এইফালে এটা আলু পিহনাত পিহি ল'লোঁ আৰু ভালদৰে পানীৰে 4-5 বাৰ ধুই ল'ম। তাৰপিছত এখন চেকনিৰ সহায়ত পানীখিনি গুচাই ল'ম। মছলাখিনিও পিহি ল'লোঁ। এইফালে এখন পেনত তেল গৰম কৰি ল'লোঁ। এইটো ব্যঞ্জনত তেল অকণমান বেছিয়ে লাগে, অকণমান বেছি তেলেই ল'ব। 1 চামুচ জিৰা, আধা চামুচ হিং তেলত ফুটাই ল'লোঁ। এতিয়া কাটি থোৱা কেৰেলাৰ কোমল অংশখিনি দি অকণমান সময় ভাজিলোঁ। তাতে হালধি 1 চামুচ, জোখ অনুসৰি নিমখ, জোখ অনুসৰি জলকীয়া দি কম জুইত ভাজি থাকিলোঁ। এতিয়া ৰ'ষ্টেড মছলাখিনি দি আকৌ 1 মিনিটমান সময় কম জুইত ভাজিলোঁ। পিহি থোৱা আলুখিনিও দি ভাজি থাকিলোঁ। তাতে 1 চামুচ আমৰ আচাৰ দি দিলোঁ। আমৰ আচাৰ থাকিলে কিন্তু দিবই। আৰু কম জুইত আলুখিনি সিজালৈকে ভাজি থাকিলোঁ ঢাকোন মাৰি। প্ৰায় সিজা হৈ গ'ল। গেছ বন্ধ কৰি ঠাণ্ডা হ'বলৈ দিলোঁ। এতিয়া ভাপত দি থোৱা কেৰেলাখিনিত ভালদৰে আলু আৰু মছলাৰ পুৰখিনি হেঁচি হেঁচি ভৰাই দিম, দুয়োফালে যাতে ওলাই নাহে। ভালদৰে পুৰখিনি ভৰাই দিলোঁ গোটেইকেইটা কেৰেলাতে। এতিয়া এখন পেনত আকৌ তেল ল'লোঁ। তেল লৈ কেৰেলাকেইটা তাতে দি কম জুইত ঢাকোন মাৰি ভাজি থাকিলোঁ। জোখ অনুসৰি নিমখো দিলোঁ। এইদৰে প্ৰায় 10 মিনিটমান ভাজি থাকিলোঁ। ভালদৰে ভাজ খাই যোৱাত তাতে অলপ পুৰ থৈ দিছিলোঁ। পুৰ থৈয়ে দিব লাগে, এইটোৰ কাৰণে পুৰখিনি দি আকৌ ঢাকোন মাৰি তেল ওলোৱালৈকে ভাজি থাকিলোঁ। 4-5 মিনিটত ভালদৰে ভাজ খাই যাব। এয়া ৰেডি হৈ গ'ল পুৰ দিয়া কেৰেলাৰ ব্যঞ্জন। শেষত চাট মছলা অলপ দি গেছ বন্ধ কৰিলোঁ। গৰম গৰম ৰুটিৰ লগত ইয়াৰ সোৱাদ ল'লোঁ। খুবেই অভূতপূৰ্ব এই সোৱাদ। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।